তো হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু দি চেনেল এগেইন আৰু আজি মই আহিছোঁ আমাৰ দুলীয়াজানৰ 1 নং মৌমাৰীত। তো ৰাস মহোৎসৱ পাতিছে আৰু চাবলৈ আহিছোঁ আৰু এটা সৰু ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তেনে বলক পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি এতিয়া গৈ আছোঁ এইফালে, আমাৰ লগত আছে ছাৰ এফালে ৰিণ্টু ছাৰ আৰু আছে বিকাশ ভাই, সদায় আমাৰ পাৰ্টনাৰজন আছে বিকাশ। তো ৰাস চাম এতিয়া আপোনালোকক যিবোৰ দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিম। জীৱন এপাহি গোলাপ মৰুভূমিত ফুলিছে কিয়? এই কথা তুমি যেতিয়া দুদিনতেই পাহৰি পেলালা, তোমাৰ স্মৰণ শক্তিৰ ওপৰত সন্দেহৰ স্থল আপোনাৰ কথাৰ অৰ্থ বলছি দৈৱকীৰ বিবাহৰ পাছত দেৱতাসকলে কোৱা কথাষাৰ তুমিওতো শুনিছিলা নাজানো? দৈবকীৰ গৰ্ভজাত দশম সন্তানৰ হাতত এই মথুৰাধিপতি কংসৰ পতন ঘটিব। এইটো এয়া কেৱল দৈব্যবাণীয়ে নাছিল ৰাজন, সময় থাকোঁতেই তোমাৰ কণ্ঠ তোমাৰ পথ পৰিষ্কাৰ কৰি লোৱাটো এয়া আছিল সাৱধান বাণীহে। আসন্ন মৃত্যুৰ লগত খেলা আৰম্ভ কৰিবলৈ এই কংসই মান নিৰ্বোধ নহয় নিৰক্ষী। তাৰ প্ৰতি প্ৰথম সন্তান নাৰায়ণ নাৰায়ণ। এই কথা তুমি কেনেকৈ জানিলা কংস? আমাদের কষ্ট করছে যোগ্য জীবনের সেই প্রথম সাক্ষর স্বরূপ সেই আমাদের আপনি অস্বীকার করিব কেন করেন? নারায়ণ নারায়ণ। ভালকৈ ভাবিছোৱা কংস, দৈৱকীৰ যিটো সন্তান তুমি প্ৰথম বুলি গণনা কৰিছা, দৈৱকীৰ গণনাত সেই সন্তানে অষ্টম স্থান অধিকাৰ কৰিবলৈ আৰু কিমান এজনী নাৰীৰ গোপন ৰহস্যৰ কথা আনেও নাজানে কংস। এনেহলে আপুনিও পৰোক্ষ জ্ঞান কেৱল ব্যগ্ৰ নহবা ৰাজন, য'ত সন্দেহৰ স্থল আছে তাত পবিত্ৰতাই ঢাকিবলৈ গৈ তুমি নিজে নিজৰ মৃত্যুৰ দ্বাৰ কিয় মুকলি কৰি ল'ব খুজিছা? বলছি এই বিয়েত আপনার ভান কথা সত্য কথা আসন্ন মৃত্যু মুখৰ পৰা ধ্বংসক ৰক্ষা কৰিবৰ কাৰণে ৰাজ্য জুৰি মই ধ্বংসলীলা সৃষ্টি কৰিছো। চাৰিওফালে হাহাকাৰ, ঘৰে ঘৰে কান্দোনৰ ৰোল। সেই কংসৰ নাম শুনিলে যেনেকৈ মথুৰাবাসীৰ বুকু কঁপি উঠে, এইদৰে এই কালকেতুৰ নাম শুনিলে সিহঁত আতংকত শিয়ৰি উঠে।
কি সুন্দর ব্যৱস্থা, কিমান ভাগ্যৱান এই কালো কেতু। মহাৰাজ, ৰাজ্যৰ সংবাদ কি? সকলো শান্ত মহাৰাজ। মথুৰাত বিদ্ৰোহী প্ৰজাৰ নাম গোন্ধই নাই মহাৰাজ। যতেই বিদ্ৰোহৰ সম্ভাৱনা দেখিছো সিহঁতক লগে লগে হত্যা কৰিছো। আৰু শিশুসকলক তিল তিলকৈ হত্যা কৰিছো মহাৰাজ। কাৰণ সত্যজাত সন্তান আনকি সকল নাৰীও বাস কৰা নাই। অতি উত্তম কলকতে। কাৰাগাৰৰ কিবা সংবাদ পাইছা নেকি কলকতে? প্ৰহৰীৰ মুখে সংবাদ পালো। সন্তান সম্ভৱা সংঘৰ্ষ নাই পিতা, মই ভক্ত বৰ্ণনা কৰিছো। দৈৱকী প্ৰথমৰ দিন মথুৰাৰ কাৰাগাৰৰ বাহিৰে ভিতৰে কোনো যদি কেতিয়া মহত্বদা সেইখন কৰি আছিলো। কলকতো অনাহত জীৱিত সন্তান দৈৱকী বুলি পাতিছ ঠিক আছে। মই তোৰ দাদা নহয়, তোৰ সন্মুখত মই যাম তুমি যাম। দৈৱবাণীৰ সংযত হাৰি তোৰ গৰ্ভজাত অষ্টম সন্তানৰ কথা কৈছিল। পুত্ৰ কন্যাৰ একোৰেই সম্ভেদ দিয়া নাছিল। ইমান অহংকাৰ চাও মানে
পুত্ৰ সন্তানটিও আমিয়ে লাভ কৰিছিলোঁ। মানুহৰ চকুত ৰাম আমাৰ নিজৰ সন্তান। এইবাৰ আমাৰ জীৱনলৈ কালু আহিল। কালুক পুত্ৰৰূপে লাভ কৰিবলৈ পাৰো মোৰ মন প্ৰাণ আনন্দত নাচি উঠিছে না। কালু তোমাৰ নিজৰ সন্তান যদিও আমাৰ চকুত ৰাম কালু সদায় অভিন্ন। তুমি সিহঁতক সহোদৰ ভাতৃ দৰে জ্ঞান। যিদিনা ৰাম কালু ডাঙৰ হ'ব, ৰাখাল বালক হৈ পাণ লৈ উমলিব বৃন্দাবনত, সেইদিনা কিমান আনন্দ হ'ব কথাখিনি এই যশোদাৰ। আৰু এই নন্দৰাজ পিতৃত্বৰ গৌৰৱত পুলকিত হ'ব মন প্ৰাণ। বৃন্দাবনৰ পৰা ধেনুচৰী বেণুভাই উভতি আহোঁতে আনন্দেৰে চাই ল'ম নন্দ দোলালক। আঠে বেঠে ক্ষীৰ লাৰু দিম যতনাই, শীতল পাতিত মই খুৱাম দুয়োকে। সোণেৰে গঢ়াই দিম ভুৱন মোহন পাহি কানুৰ কাৰণে। কোৱা না কাঢ়িবলৈ সেইদিন অতি সোনকালে। প্ৰণাম আচাৰ্য। প্ৰণাম গুৰুদেৱ। আজি আমাৰ পৰম সৌভাগ্য, আজি উৎসৱৰ আৰম্ভণিতেই বিপ্ৰপ্ৰধান গৰ্গাচাৰ্য নন্দৰ গৃহত উপস্থিত হৈছেহি। নন্দ উৎসৱৰ এই শুভ মুহূৰ্তলৈকে ময়ো অপেক্ষা কৰি আছিলোঁ। ৰাজন, লোৱা এইখন তোমাৰ পুত্ৰৰ জন্ম পত্ৰিকা মই প্ৰস্তুত কৰি আনিছোঁ। একো অশুভ লক্ষণ দেখা নাই মহাৰাণী। তোমাৰ পুত্ৰ অতি বিচক্ষণ, তেওঁৰ গাত বেদজ্ঞ শাস্ত্ৰজ্ঞ আৰু যুগনায়কৰ লক্ষণ বিৰাজমান। তোমাৰ পুত্ৰ হ'ব বলৱান, বীৰ্যৱান আৰু হ'ব জগতৰ আৰাধ্য পুৰুষ। বৰ আনন্দৰ কথা। পিছে গণনা কৰি কি নাম ৰাখিলে বাছাৰ? কৃষ্ণ অষ্টমী তিথিত যাৰ জন্ম, দেহৰ বৰণ যাৰ শ্যাম বিনন্দীয়া, তেওঁৰ বাবে আকৌ গণনাৰ কি প্ৰয়োজন মহাৰাণী? কৃষ্ণ, শ্ৰীকৃষ্ণ এই নামেৰেই তোমাৰ পুত্ৰ জগতত প্ৰখ্যাত হ'ব। কৃষ্ণ, কিন্তু আচাৰ্যদেৱ মই হ'লে বাছাক কালু বুলিহে মাতিবা মাতিবা, নামতো একো নাই, আহে আৰু যায়। কৰ্মঠে পৰিচয় পায়। তুমি কানু বুলি মাতিবা, কোনে শ্যাম কানু বুলি মাতিব, সেইদৰে কোনোবাই আকৌ কলিয়াকাশ কৃষ্ণ বুলি মাতিব। সহস্ৰজনে সহস্ৰ নামেৰে মাতিব পাৰে। ৰাজন, মহাৰাণী, এতিয়া তোমালোক দুয়ে মোক বিদায় দিয়া, মই আশ্ৰমলৈ যাত্ৰা কৰোঁ। যাওক বিপ্ৰবৰ, পৰম কৃতাৰ্থ হলো আমি। আয়ুষ্মান ভৱ। কৃষ্ণ, কানু, কলিয়া, কানাই, কিমান যে নাম আছে আমাৰ বাছাৰ। যিদিনা ডাঙৰ হবা চোৰ বৃত্তি লৈ চোৰ নাম নলবা মাথো। ৰোহিণীৰ গৰ্ভজাত পুত্ৰ সন্তানটিও আমিয়ে লাভ কৰিছিলোঁ। মানুহৰ চকুত ৰাম আমাৰ নিজৰ সন্তান। এইবাৰ আমাৰ জীৱনলৈ কালু আহিল। কালুক পুত্ৰৰূপে লাভ কৰিবলৈ পাৰো মোৰ মন প্ৰাণ আনন্দত নাচি উঠিছে না। কালু তোমাৰ নিজৰ সন্তান যদিও আমাৰ চকুত ৰাম কালু সদায় অভিন্ন।
নাই ইয়াৰ পৰা যাব নেকি ইয়াৰ পৰা যাব লাইটটো দিব লাগিছিলে ঐ লাইট মৰা Here is now going Putana. রাজ্যের ঘরে ঘরে গই ঢুকে তোর বেশ পান করাবি অত্রের গোলামি মন মনোমুখা নারীর দেখে বরঙ্গ করবি Canta bicho, ভিডিঅ'টো প্লে কৰাচোন চন্দ্ৰকলাৰ দৰে মোৰ বাচ্চা ধীৰে ধীৰে ডাঙৰ হৈ আহিছে তাহানি এদিন পুত্ৰ সন্তান কামনা কৰি শ্ৰীহৰিৰ ওচৰত আৰাধনা কৰিছিল সঁচাকৈ পৰমেশ্বৰ কৃপাতে মই কানুৰ দৰে পুত্ৰ সন্তান লাভ কৰিছোঁ হে দয়াময় তুমি যেন কানুক কুশলে ৰাখা কানুৰ অবিহনে এই হতভাগী যমুনা কোন তুমি কাক বিচাৰিছা মাৰিব এতিয়া মানে কম্বল লৈ লৈ চাব লাগে এই কারণে সব জানত নিশ্চয় কথা
নহয় মহাৰাজ গোকুলৰ ৰজা নন্দ ৰেতি শিশু সন্তানৰ হাততে পুতনাৰ বিনাশ ঘটিছে সেই শিশু এতিয়াও জীৱিত কিয় বালকটো সেই শিশু নগণ্য নহয় মহাৰাজ পুতনা ৰাক্ষসীৰ মায়াও তাৰ ওচৰত হাৰ মাৰিছে আন কোনো আসুৰিক শক্তিয়ে তাক বধ কৰিব পাৰিব আসুৰিক শক্তিহে নালাগে বিশ্ব ব্ৰহ্মাণ্ডৰ যদি সমস্ত শক্তিও একত্ৰিত হয় তথাপিতো সেই শিশু পৰাভূত নহব বিষ বাষ্প লাহে লাহে উদ্গীৰণ হৈছে কংস মথুৰাৰ মুকলি আকাশ চাটি পেলাবলৈ অৰপৰ নাই তুমি কিহৰ ইংগিত দিবলৈ আহিছা অক্ৰোল যুগমায়াৰ ভৱিষ্যৎবাণী তুমিওতো শুনিছিলা না তুমি মাটি খাই নিছ
কানু কিয় খাইছিলি মাটি সি ৰবনো এইবোৰেতো পেট ভৰা নাই তুমি এওঁলোকৰ কথা বিশ্বাস নকৰিবা কোৱা নাই মুখখন মেলচোন মুখ মেল কানু যদি চোৱা আই গর্ভতে দেখিলা দেবী অভুবন ও করিল